ব্যৰ্থ হ'ল মোদী চৰকাৰ ৰাজ্যসভাত উত্থাপন নোহোৱাত অপ্ৰাসংগিক হৈ পৰিল এতিয়া বিতৰ্কিত এই সংশোধনী বিধেয়ক সদন স্থগিত হোৱাৰ লগে লগে স্বাভাৱিক মৃত্যু হ'ল নাগৰিকত্ব সংশোধনী বিধেয়কৰ ৰাজ্যসভাত বিতৰ্কিত বিধেয়ক উত্থাপন নোহোৱাত সাময়িকভাৱে স্বস্তিৰ নিশ্বাস পেলাইছে এতিয়া অসম তথা উত্তৰ পূবৰ লোকসকলে বিতৰ্কিত বিধেয়কখন উত্থাপন নোহোৱাৰ ঠায়ে ঠায়ে হৰ্ষোল্লাস দেখা পোৱা গৈছে খিলঞ্জীয়াৰ মাজত কিন্তু তাৰ পাছতো আমি বিভিন্ন দল সংগঠনৰ তৰফৰ পৰা বা বিভিন্নজনৰ সেই প্ৰতিক্ৰিয়া আগবঢ়াই আছো দৃশ্য আমি দেখুৱাইছো কিদৰে বিধেয়কখন গৃহীত নোহোৱাৰ বাবে এনেদৰে স্বস্তি নিশ্বাস পেলাইছে আৰু আনন্দ উল্লাস দেখা পোৱা গৈছে বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনৰ মাজত অসমবাসীৰ মাজত গৌতমৰ সৈতে সংযুক্ত হৈছো গৌতম স্বস্তিৰ নিশ্বাস কিন্তু এতিয়াও যিহেতু সকলোৰে মনত ভয় শংকা আছে এইখন চৰকাৰে কোন মুহূৰ্তত কি কৰে বিধেয়ক গৃহীত কৰিবৰ বাবে সেই কথা বিভিন্ন স্থানৰ পৰা কোৱা হৈছে যোৰহাটবাসীৰ কি প্ৰতিক্ৰিয়া নিশ্চয়কৈ অধীৰ উৎকণ্ঠাৰে সকলোৱে বাট চাই আছিলে কিছু সময় পূৰ্বলৈকে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক যুদ্ধসদৃশ পৰিৱেশ আমি দেখা পাইছিলোঁ আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিলে কিন্তু অৱশেষত খবৰটো আহিল যে বিধেয়কখন আজি উত্থাপন নহ'ল ৰাজ্যসভাত আৰু অনিৰ্দিষ্টকালে যিহেতু ৰাজ্যসভা স্থগিত ৰখা হৈছে গতিকে বিধেয়কখন উত্থাপন হোৱাৰ কোনো সম্ভাৱনা নাই তাক লৈ কিবা স্বস্তিৰ নিশ্বাস পেলাইছে কিন্তু এয়া সাময়িকভাৱেহে আমাৰ কাষত আছে এই এ.ডি.চি.পিৰ নেতা বিতুল পাঠক মই জানিবলৈ চেষ্টা কৰিম ইতিমধ্যে খবৰটো সকলোৱে জানিবলৈ পাইছে কিন্তু বহুতে হৰ্ষোল্লাসত মত্ত হৈছে আপোনালোকৰ প্ৰতিক্ৰিয়া কি সৰ্বপ্ৰথমে আমি অসমবাসী ৰাইজৰ যি সৰ্বাত্মক প্ৰতিবাদ ৰাইজৰ যি ন্যায্য দাবী এই সন্দৰ্ভত সন্মান প্ৰদৰ্শন কৰি ৰাজ্যসভাৰ মজিয়াত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা কংগ্ৰেছকে ধৰি ভাৰতবৰ্ষৰ অন্যান্য বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতৃবৰ্গক অসমবাসীৰ তৰফৰ পৰা যুৱ ছাত্ৰ পৰিষদৰ হৈ কৃতজ্ঞতাৰ ধন্যবাদ জনাইছোঁ আজিও আপোনালোকে দেখিছিলে আজি পুৱাৰ বেলালৈকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ১৫টা জাতীয় জনগোষ্ঠীয় দল সংগঠন আৰু যোৰহাটবাসী ৰাইজে অসমীয়া ৰাইজে ঐক্যবদ্ধ হৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছে কিছু সময় পূৰ্বলৈকে ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে আমি জানিব পাৰিছোঁ যে অনিৰ্দিষ্ট কালৰ বাবে ৰাজ্যসভা স্থগিত ৰখা হৈছে নিশ্চয়কৈ এই সময়ছোৱাত তেখেতসকলে বিধেয়ক উত্থাপন কৰাৰ প্ৰক্ৰিয়াটো বন্ধ থাকিব কিন্তু যিহেতু প্ৰধানমন্ত্ৰীগৰাকীকে ধৰি বিজেপি দলৰ যথেষ্ট সংখ্যক মন্ত্ৰী মুদাগৰে যিকোনো মুহূৰ্তত যিকোনো মূল্যৰ বিনিময়ত এই বিধেয়ক তেখেতসকলে গৃহীত কৰিম বুলি সদম্বে অসমত ঘোষণা কৰি গৈছিল যে তেখেতসকলে ভৱিষ্যতৰ দিনতো সৈতে এই প্ৰচেষ্টা চলাব যে নিশ্চিতভাৱে এই ঘোষণা যদিও ৰাজ্যসভা স্থগিত ৰখাৰ ঘোষণাটো আহিছে তৎসত্ত্বেও আমাৰ প্ৰতিবাদ স্মৃত হৈ নাযায় আমি সজাগ আৰু সচেতন হৈ বিষয়টোৰ ক্ষেত্ৰত দৃষ্টি নিবদ্ধ কৰি ৰাখিম আৰু যিকোনো মূল্যৰ বিনিময়ত যেতিয়ালৈকে এই বিধেয়কখন সম্পূৰ্ণৰূপে বাতিল কৰা নহয় সেই পৰ্যন্ত আমি অসমবাসী ৰাইজে ঐক্যবদ্ধভাৱে আমাৰ সংগ্ৰাম চলাই যাবলৈ আমি প্ৰস্তুত হৈ থাকিম ধন্যবাদ জনাইছোঁ নিৰ্বাচন আহি আছে নিৰ্বাচনৰ মাজত দুমাহো বাকী নাই তাৰ চাওক আমি দেখিবলৈ পাইছোঁ যে মোদী ডাঙৰীয়াই কৰিমেই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ডাঙৰীয়াও ঘোষণা কৰিছিল যে আমি নাগৰিকত্ব সংশোধনী বিধেয়ক কৰিমেই কিন্তু আজি যিটো পৰিস্থিতি হ'ল বিৰোধী ঐক্য হ'ল আৰু অসমীয়া ৰাইজৰ যি প্ৰতিবাদ সেই প্ৰতিবাদৰ কাৰণে আৰু বিভিন্ন দল সংগঠনে বিৰোধীক যি ঐক্যৰ মাজলৈ আনিলে সেইবাবে আমি প্ৰতিটো আমাৰ সংগঠনক আমি ধন্যবাদ দিছোঁ আৰু তেওঁলোকে আজি যিহেতু দেখিলে যে বিধেয়কখন আমি গৃহীত কৰিব নোৱাৰোঁ সেইকাৰণে তেওঁলোকে অনিষ্টকাললৈ বিধেয়কখনৰ কাম স্থগিত দিলে আৰু নিৰ্বাচনী অস্ত্ৰ হিচাপে তেওঁলোকৰ হাতত লাগি এটা বস্তু ৰাখি থ'লে তেওঁলোকে পশ্চিমবংগত হয়তো আকৌ ঘোষণা কৰিব যে আমি বিৰোধিতাৰ কাৰণে আমি এই বিধেয়কখন গৃহীত কৰিব নোৱাৰিলোঁ আৰু অনাগত দিনত আমি এই বিধেয়কখন গৃহীত কৰিম বুলি এটা প্ৰতিশ্ৰুতি তেওঁলোকে দিব নিৰ্বাচনী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব আৰু সেইটো কাৰণে আজি তেওঁলোকে বিধেয়কখন গৃহীত নকৰালে কাৰণ তাত যদি প্লেচ কৰিলে আজি বিধেয়কখন আজিয়ে বাতিল হ'লহেঁতেন সেইকাৰণে তেওঁলোকে আৰু এটা কথা তেওঁলোকে চিন্তা কৰিছে যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিজেপি চৰকাৰ আছে বিজেপি ৰাজ্যসভাৰ কিন্তু আমাৰ অসমত যদিও চৰকাৰ আছে এজনো ৰাজ্যসভা সংসদ নাই কিন্তু অনাগত দিনত তেওঁলোকৰ সংসদটো যেতিয়া বাঢ়ি যাব সেই বাঢ়ি যোৱাৰ লগে লগে ৰাজ্যসভাত সেই বিধেয়কখন তেওঁলোকে তাত গৃহীত কৰাবলৈ সম্ভৱপৰ হ'ব আৰু সেইটো কাৰণে মই প্ৰত্যেকটো ৰাজনৈতিক বা অৰাজনৈতিক সংগঠনক আহ্বান জনাইছোঁ তেওঁলোকে যাতে এই প্ৰতিবাদৰ ধাৰা সেইটো অব্যাহত ৰাখে আৰু ইয়াৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে ধন্যবাদ জনাইছোঁ চাওক আজি অসমীয়াৰ প্ৰতিবাদত নিৰন্তৰভাৱে বন্ধ হৈ গৈছে বিধেয়কখন ৰাজ্যসভাত গৃহীত কৰাৰ ক্ষেত্ৰত আজি যিধৰণে স্থগিত ৰাখিবলগীয়া হ'ল এই ক্ষেত্ৰত অসমীয়াৰ নিৰন্তৰ প্ৰতিবাদ আৰু ইয়াত অসমীয়াৰ জয় গতিকে আজি অসমবাসীৰ বুলিয়েই নহয় সমগ্ৰ ভাৰতবৰ্ষত আজি নাগৰিকত্ব সংশোধনী বিলখনে যি এটা অসমত ভাৰতবৰ্ষত যি বিদেশী অগ্ৰাসনটো বিচাৰিছিলে যিটো বিদেশীৰ প্ৰব্ৰজন আৰু এই প্ৰব্ৰজনৰ কাৰণে
বিশেষভাৱে অসমত যি অস্তিত্বৰ ভাষা অস্তিত্বৰ সংস্কৃতিৰ যি অস্তিত্বৰ সংকটত ভুগিলে কিন্তু তাৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব এতিয়া চাওক তেওঁলোকে এতিয়া বৰ্তমান ৰাজ্যসভাত স্থগিত হৈ ৰাখিছে হয়তো অনিৰ্দিষ্টকাললৈ হয়তো তেওঁলোকে কোন ধৰণে বিলখন পাছ কৰাৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন কৌশল অৱলম্বন কৰিব এই ক্ষেত্ৰত কিন্তু আমি জাতীয় সংগঠন ৭০টা জাতীয় সংগঠনে আমি ঐক্যবদ্ধভাৱে যি সংগ্ৰাম অব্যাহত ৰাখিছিলোঁ পৰৱৰ্তী সময়ত আমি চাই যাম যদিহে আমি প্ৰথম এই মুহূৰ্তে আপোনাক ধন্যবাদ জনাইছোঁ খিলঞ্জীয়াৰ জয় আৰু জয়ৰ এনেদৰে আচলতে উদযাপন কৰা হৈছে জয় আৰু আমি এই মুহূৰ্তত দৃশ্য দেখুৱাইছোঁ নগাঁও আৰু ডিগবৈ দৃশ্য আমাৰ দৰ্শকক দেখুৱাইছোঁ কিদৰে বিলখন এনেদৰে গৃহীত নোহোৱাৰ বাবে উত্থাপন নোহোৱাৰ বাবে এই আনন্দ উল্লাস কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু আমি জনাইছোঁ সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন দল সংগঠনৰ মাজত ৰাজ্যবাসীৰ মাজত খিলঞ্জীয়াৰ এই যি জয় সেই জয় এনেদৰে আচলতে উদযাপন কৰা হৈছে বিভিন্ন প্ৰান্তৰ দৃশ্য আমি দেখুৱাইছোঁ সমান্তৰালভাৱে পোনপটীয়াভাৱে জনাই আছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খবৰ এই মুহূৰ্তত পোনপটীয়াভাৱে লখিমপুৰৰ সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে সঞ্জীৱ লখিমপুৰবাসীৰ কি প্ৰতিক্ৰিয়া এই সন্দৰ্ভত হয় এটা কথা ক'ব লাগিব যে প্ৰায় কেইবামাহ ধৰি এক শ্বাসৰুদ্ধকৰ পৰিৱেশ সৃষ্টি হৈ আছিলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন আৰু এটা খবৰটো ওলাল যে অৱশেষত ৰাজ্যসভাত অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হ'লে এই বিধেয়কখনৰ বিষয়ে আলোচনাৰ ক্ষেত্ৰত আৰু এটা কথা সকলোৱে একেমুখে এটা কথাই কৈছে যে স্বাভাৱিক মৃত্যু ঘটিছে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সকলো আনন্দিত আজি মোৰ লগত যিসকল প্ৰতিবাদ ক'বলৈ গ'লে অসম ৰাজ্যসভাত যুৱ ছাত্ৰ পৰিষদ সদৌ ছাত্ৰ সন্থাকে আৰম্ভ কৰি বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ যিসকল নেতৃবৰ্গ আছে তেওঁলোকৰ মোৰ লগত উপস্থিত আছে তেওঁলোকৰ পৰা আমি পোনে পোনে জানিবলৈ যাম অৱশেষত আজি নিশ্চয় স্বস্তিৰ নিশ্বাস পেলাব পাৰি কি ভাবে স্বস্তিৰ নিশ্বাস বুলি নহয় এইটো অসমৰ ঐতিহাসিক অসমৰ ৰাইজৰ জনতাৰ জয় যিহেতু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে অসমৰ সৰ্বস্তৰ ৰাইজে অসমৰ সৰ্বস্তৰ সংগঠনে ইতিমধ্যে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছিলে আৰু সেই সংগ্ৰামৰ ফলস্বৰূপে আজি বিৰোধী পক্ষই ৰাজ্যসভাৰ সদনত যি এই বিতৰ্কিত বিধেয়কখন উত্থাপন হ'বলৈ নিদিয়াকৈ যি এক বিক্ষোভ পৰিৱেশৰ সৃষ্টি কৰি আজি এই বিতৰ্কিত বিধেয়কখন নোহোৱা কৰিলে তাক লৈ আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ সংগ্ৰামী জনতাক যিসকলৰ জৰিয়তে আজি এই আন্দোলনখন এক সৰ্বাত্মক যুগৰ আগবঢ়াই আজি এনেকুৱা এটা পৰ্যায় আমি পাবলগীয়া হৈছোঁ আৰু অসমৰ ৰাইজক আজি ঐতিহাসিক এক বিষয় বুলি আমি এই বিষয়ক আমি অভিহিত কৰিছোঁ নিতান্ত এটা সুখৰ খবৰ কি ক'ব সদৌ ছাত্ৰ সন্থাই অবিৰত আন্দোলন কৰিলে কিন্তু এটা কিন্তু এতিয়াও ৰৈ গ'ল যে হয় বিধেয়কখন আজি স্থগিত হ'ল যে মনৰ খোজাখিনি এতিয়াও দূৰ হ'ল নে নাই নাই অসমৰ জাতীয় জীৱনৰ কাৰণে এটা অত্যন্ত আজি সুখৰ কথা ঐতিহাসিক দিন কিয়নো অসমৰ সংগ্ৰামী জনতাই অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে যি গণতান্ত্ৰিক আন্দোলন কৰিছে এই গণতান্ত্ৰিক আন্দোলনৰ সেৱা প্ৰতিবন্ধন কৰি সেৱা মানি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত তেওঁলোকে এই বিল উত্থাপনেই নকৰিলে গতিকে অসমবাসী ৰাইজক সমূহ জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোক আমি উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাৰ লগে লগে অসমৰ মানুহে মুখ্যমন্ত্ৰী সৰ্বানন্দীয়া আপুনি এই জনতাসকলক গণতান্ত্ৰিক আন্দোলন আমি ভৰিৰে মুহাৰি আপুনি যি নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন আগবঢ়াইছিলে সেই দিন আৰু নাই অসমৰ ৰাইজে বুজি পালে অসমৰ গণতান্ত্ৰিক আন্দোলনত সেৱা মানিলে আপোনাৰ কেন্দ্ৰীয় চৰকাৰে আমি বিহাৰৰ মুখ্যমন্ত্ৰী মেঘালয়ৰ মুখ্যমন্ত্ৰী মিজোৰামৰ মুখ্যমন্ত্ৰী তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে তেওঁলোকে এই দিন নাকচ কৰিলে একমাত্ৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যিগৰাকী মুখ্যমন্ত্ৰীয়ে জাতীয় জীৱনৰ জৰিয়তে মুখ্যমন্ত্ৰী পৰিচিত হ'ল অসমীয়া জাতিৰ শেষ হোৱা সময়তো তেখেতে নাগৰিকত্ব সংশোধনী বিল এটা মূল্যৰ ক্ষেত্ৰত কিন্তু মন হৈ থাকিল অতি স্পৰ্শকাতৰ কথা আমি ধিক্কাৰ দিছোঁ ক'ব লাগিব যে বহু নেতাৰ চৰিত্ৰ ওলাই পৰিলে এই আন্দোলনৰ মাজেৰে অসমৰ ৰাইজে সাধাৰণ ৰাইজে অসমৰ খিলঞ্জীয়াই বহু নেতাৰ স্বৰূপ দেখিলে বহু নেতাৰ আচল উদ্দেশ্যটো দেখিলে প্ৰকৃততে কেনেকুৱা লাগিছে যে কি ক'ব দীৰ্ঘদিন ধৰি আপোনালোকে আন্দোলন কৰিলে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে বহু নেতাৰ চৰিত্ৰখিনি ওলাই পৰিলে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অসমৰ ৭০টাকে জাতীয় সংগঠনে ধাৰাবাহিকভাৱে শদিয়াৰ পৰা ধুবুৰীলৈকে সকলোৱে এটা কথাই বিচাৰিছিলে যে অসমত এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন কোনেও বিচৰা নাছিলে সৰ্বশেষত গৈ আন্দোলনকাৰীয়ে হওক বা অসমৰ জনতাৰ জয় হৈছে আৰু এই গোটেই কথাখিনি আজি এটা খুব আনন্দৰ দিন যে আৰু ভৱিষ্যতৰ দিনসমূহত কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ পৰা এটা আমাৰ প্ৰতিশ্ৰুতি লাগে যে এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন যিহেতু অসমৰ সমগ্ৰ অসমে বিচৰা নাই উত্তৰ পূৰ্বাঞ্চলে বিচৰা নাই এইখন নাগৰিকত্ব সংশোধনী বিধেয়ক আমাক দৰকাৰ নাই গতিকে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে এইটো বুজি পাব লাগে আৰু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগে যে অসমৰ ৰাইজে যিটো বিচৰা নাই সেই কথাটো তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক উত্থাপন কৰিব লাগে কেন্দ্ৰীয় চৰকাৰ শক্তিশালীভাৱে উত্থাপন কৰি সঞ্জীৱ এই মুহূৰ্তে আপোনাক ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী সময়ত আপোনাৰ কাষলৈ যাম আৰু এই সমগ্ৰ বিষয়খন
সন্দৰ্ভত যিহেতু আমি জনাইছিলো দিল্লীত কিদৰে বাহৰ পাতি আছিল বিভিন্ন দল সংগঠন সকলোৰে চেষ্টা অব্যাহত ৰাখিছিল এই বিধেয়ক যাতে উত্থাপন নহয় আৰু উত্থাপন হলেও যাতে গৃহীত নহয় এই মুহূৰ্তত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰণৱজ্যোতি চাংমাৰ সৈতে সংযুক্ত হৈছো স্বাগতম জনাইছো আমাৰ বাতৰিলৈ আৰু সেই আনন্দ উল্লাস আপুনি নিশ্চয় পৰিলক্ষিত হৈছে আমাৰ টেলিভিছন পৰ্দাত আমি দেখুৱাই আছো আপোনালোকে যথেষ্ট কষ্ট কৰিছে চেষ্টা কৰিছে বিধেয়ক উত্থাপন নহবৰ বাবে বা উত্থাপন হলেও গৃহীত নহবৰ বাবে কিন্তু যি আনন্দ উল্লাস দেখা পোৱা গৈছে সেই আনন্দ উল্লাস সাময়িক বুলিও ক'ব খোজা যায় কাৰণ এইখন চৰকাৰ বা বিজেপিৰ যি ৰণকৌশল তেওঁলোকে পুনৰ চেষ্টা কৰিব পাৰে বিধেয়ক উত্থাপনৰ বাবে হয় নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত হোৱাৰ পিছত ৰাজ্যসভাত বিজেপিয়ে এইটো সেশনত উত্থাপন কৰিব বিচাৰিছিল কিন্তু বিজেপিৰ কোনো অংগ নিমিলাৰ কাৰণে আজি তেওঁলোকে এই বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰিলে অৰ্থাৎ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ প্ৰতিবাদ অসমৰ মানুহৰ প্ৰতিবাদ আৰু সমগ্ৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰক বিশ্বাস কৰা বিৰোধী ৰাজনৈতিক শক্তিয়ে বিৰোধিতা কৰাৰ কাৰণে আজি বিজেপি শংকিত হ'ল আৰু এই বিলখন গৃহীত কৰিব নোৱাৰিলে ই অসমৰ মানুহৰ সংগ্ৰামী জনতাৰ জয় হৈছে উত্তৰ পূৰ্বাঞ্চলৰ সংগ্ৰামী জনতাৰ জয় হৈছে আৰু বিজেপি পৰাজিত হৈছে এই কথাটো এই যি কাৰ্যক্ৰমণিকাই আকৌ পুনৰবাৰ প্ৰতিষ্ঠা কৰিলে যে সমগ্ৰ ভাৰতবৰ্ষত গণতন্ত্ৰক বিশ্বাস কৰা যিসকল ব্যক্তি আছে যিসকল ৰাজনৈতিক দল আছে সেকুলাৰিজমক বিশ্বাস কৰা যিসকল ৰাজনৈতিক দল আছে এই ৰাজনৈতিক দল আৰু ব্যক্তিসকলে এই বিধেয়কখন বিৰোধিতা কৰিছিল অৰ্থাৎ আজি পুনৰবাৰ প্ৰমাণ হ'ল যে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে সকলোৱে প্ৰতিষ্ঠা হোৱাটো বিচাৰে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা হোৱাটো বিচাৰে বিজেপিয়ে ভবাৰ দৰে হিন্দুত্ববাদৰ যি ৰাষ্ট্ৰ সেই ৰাষ্ট্ৰ নিবিচাৰে এই কথা আজি পুনৰবাৰ প্ৰমাণ হ'ল সেইবাবে মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আমাৰ সত্ৰ সংগঠনৰ হৈ অসমবাসী ৰাইজক উত্তৰ পূৰ্বাঞ্চলৰ জনতাক ছাত্ৰ সমাজক আৰু বিজেপিক বাদ দি আটাইবিলাক ৰাজনৈতিক শক্তিক আমি অভিনন্দন জ্ঞাপন কৰিছো এতিয়া হয়তো বিজেপিয়ে আকৌ ক'ব পাৰে যে তেওঁলোকে অসমৰ জনসাধাৰণৰ মতৰ বিৰুদ্ধে নাযায় আৰু অসমৰ জনসাধাৰণক সন্মান জনাই এই বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰিলে তেনে কোনো কথা নাই শেষ মুহূৰ্তলৈকে তেওঁলোকে আপ্ৰাণ চেষ্টা কৰিছিল যোৱাকালি পাৰ্লিয়ামেণ্টাৰী বিজনেছ লিষ্ট যিখন আছিল সেইখন লিষ্টত তেওঁলোকে প্ৰায়ৰিটি লিষ্টতে ৰাখিছিল আৰু আজি তেওঁলোকৰ অংক নিমিলিলে কাৰণে এনেধৰণে এই বিলখন উত্থাপন কৰিব নোৱাৰিলে অৰ্থাৎ অসমৰ মানুহৰ অসমীয়া মানুহৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ জয় হ'ল আৰু নাগৰিকত্ব সংশোধনী বিধেয়কে সদন স্থগিত হোৱাৰ লগে লগে স্বাভাৱিক মৃত্যু ঘটিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ঠায়ে ঠায়ে খিলঞ্জীয়া হৰহুল্লাস দেখা পোৱা গৈছে আৰু মোদী চৰকাৰৰ বিৰুদ্ধে জনতাৰ জয় আখ্যা দিছে বিভিন্ন দল সংগঠনে সমান্তৰালভাৱে খিলঞ্জীয়া ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে অসম গণ পৰিষদৰ সদৌ অসম ছাত্ৰ সন্থাই লোকসভাত বিধেয়ক গৃহীত কৰাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ ইফালে দাবী যিহেতু জনাই আছে এতিয়ালৈকে বিজেপিৰ তৰফৰ পৰা বিৰোধী তৰফৰ পৰা আৰু চলে বলে কৌশলে কেন্দ্ৰই আকৌ এই বিতৰ্কিত বিধেয়কখন আনিব পাৰে যাতে সেয়া নহয় তাৰ বাবে সমগ্ৰ অসমবাসী ৰাইজক সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে যিসমূহ লোকে অহৰহভাৱে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অসম গণ পৰিষদ অন্যান্য দল সংগঠনে তেওঁলোকে সমূহীয়াভাৱে একত্ৰিতভাৱে যিটো এখন বিধেয়কৰ বিৰোধিতা কৰি আহিছে আৰু এখন গৃহীত উত্থাপন নোহোৱাৰ পাছতে ৰাজ্যসভাত এনেদৰে আমি এই দৃশ্য দেখুৱাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই হৰহুল্লাস দেখা পোৱা গৈছে কাৰণ সকলোৱে সাময়িকভাৱে আচলতে স্বস্তিৰ নিষ্ঠাস এৰিছে বিধেয়কখন উত্থাপন নোহোৱাৰ বাবে কিন্তু তাৰ পাছতো সমগ্ৰ অসমবাসী ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে কাৰণ চলে বলে কৌশলে পৰৱৰ্তী সময়ত পুনৰ কিন্তু উত্থাপনৰ আশংকা এতিয়াও দূৰ কৰিব নোৱাৰি বুলি বিভিন্ন দল সংগঠনে মত ব্যক্ত কৰিছে জনগণ বিভিন্ন সংগঠন আছু কৃষক মুক্তি ডক্টৰ হিৰেন আৰু অনাগত দিনত ৰাভা আশ্ৰমৰ আমি উন্নয়ন আৰু বিকাশ কামনা কৰিছোঁ এইটোতো মই ভাবোঁ অসমবাসীৰ পৰাজয় হ'ব যদি বিলখন পাছ নহয় 17টা সমষ্টি যে বাংলাদেশী মুছলমানৰ হাতলৈ গুচি যাব তাৰ পিছত আমাৰ জাতিটোক কোনে ৰক্ষা কৰিব গতিকে এইটোৰ লগত মই নাই মোৰ অকুণ্ঠ সমৰ্থন আছে বিলখনৰ প্ৰতি আমাৰ দলৰ আছে আমাৰ পাৰ্টিৰ আছে আৰু এই ধৰণে
সংসদতো ৰাজ্যসভাত আমাৰ মেজৰিটি নাই গতিকে যেতিয়া যেনেকৈ মেজৰিটি হ'ব তেনেকৈ বিলখন পাছ হ'ব বা বিলখনক স্থায়িত্ব দিবই লাগিব নহ'লেতো অসমখনত একো আৰু দিল্লীত মেঘালয় মুখ্যমন্ত্ৰী কৰ্ণাল চাংমাৰ লগতে অসম গণ পৰিষদৰ নেতৃত্বত সংবাদমেল আয়োজন কৰা হৈছে এই মুহূৰ্তত লৈ গৈছো It's an emotional moment for each and every one of us. And I think at this point in time, I would like to really thank all the NGOs, the student bodies, civil society, the media houses. All of you have been very supportive and really, taken also participated in ensuring that the message has reached throughout the country. So I would like to thank all the organizations that have played a critical role in ensuring that the voice of political leaders from different political parties throughout by the political parties of India. I don't think it needs to be looked at